নমস্কাৰ বন্ধু বান্ধৱীসকল, মহান আল্লাহ তাআলাৰ অস্তিত্ব বিশ্বাস কৰোঁ, কিন্তু আদেশ পালন নকৰোঁ। মুখেৰে কওঁ নবীজি ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ভাল পাওঁ, কিন্তু তেওঁৰ সুন্নত পালন নকৰোঁ। কুৰাণ শৰীফ পঢ়োঁ, কিন্তু বুজি নাপাওঁ। গতিকে একো বাস্তৱায়নো কৰিব নোৱাৰোঁ। আল্লাহৰ সকলো নিয়ামত উপভোগ কৰোঁ, কিন্তু তেওঁৰ শুক্ৰিয়া আদায় নকৰোঁ। স্বীকাৰ কৰোঁ শয়তান আমাৰ প্ৰধান শত্ৰু, কিন্তু বাচিবৰ বাবে একো আমল নকৰোঁ। জান্নাত সকলোকে লাগে, কিন্তু যোৱাৰ পথ তৈয়াৰীৰ বাবে একো আমল নকৰোঁ। জাহান্নামৰ পৰা বাচিব বিচাৰোঁ, কিন্তু তাৰ পৰা পলোৱাৰ চেষ্টা কোনেও নকৰোঁ। বিশ্বাস কৰোঁ এদিন মৰিবই লাগিব, কিন্তু কোনেও নিজক প্ৰস্তুত নকৰে। পৰনিন্দা আৰু গীবত কৰি ফুৰে, নিজৰ দোষ ত্ৰুটিবোৰ পাহৰি যাওঁ। চুবুৰীয়া ভাই ককাই কাজিয়া লাগিলে বেয়া লাগে, কিন্তু নিজে কিমান দিন ভাই ককাই বাই ভনীৰ লগত সম্পৰ্ক ৰখা নাই সেয়া মনতেই নপৰে। তাৰোপৰি মৃত ব্যক্তি কবৰ দি আহিও তাৰ পৰা একো শিক্ষা নলয়। কষ্ট পালে নিৰাশ নহবা। কষ্ট যদি আল্লাহৰ নিয়ামত নহয়, তেন্তে কষ্ট পালে মানুহে কিয় আল্লাহক স্মৰণ কৰে? মানুহৰ চৰিত্ৰ এখন দোকানৰ দৰে, আৰু মুখ হৈছে তলা। খুলিলেহে বুজা যায় এয়া কিহৰ দোকান, সোণৰ নে কয়লাৰ। দুখ কষ্ট অনুভৱ নকৰিলে সুখ কি আমি কেনেকৈ গম পাম? যেতিয়া আমি সুখ বিচাৰি হাবাথুৰি খাওঁ, কুৰাণ শৰীফত কয় আল্লাহে কষ্টৰ পিছতেই সুখ দিব। সহজতে পাই গ'লে মানুহে হীৰাৰো মূল নুবুজে। জীৱন হ'ল মৃত্যুৰ পৰা ধাৰ কৰি লোৱা কিছু সময়। সিমানখিনি হৃদয়খন পাথৰ কৰিব বিচাৰিছোঁ, যিমানখিনি পাথৰ হ'লে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুৰ্বলতা প্ৰকাশ নাপায়। যুৱকসকলে যদি জানিলেহেঁতেন যে তেওঁৰ যুৱক বয়সৰ এটা চেজদা তেওঁৰ ৮০ বছৰৰ ইবাদতৰ সমান, তেতিয়াহ'লে সেই যুৱকে কেতিয়াও চেজদাহৰ পৰা মাথাই নুঠালেহেঁতেন। সুবহানাল্লাহ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।